আমি ইতিমধ্যে জনাই আহিছো মাজুলীৰ ভৰা লুইটত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ। যাত্ৰী ভৰ্তি নাৱেৰে জাহাজৰ মুখামুখিৰ সংঘৰ্ষ। নাওখনত আছিল 120 গৰাকীকৈ যাত্ৰী, যাৰে 15 গৰাকীক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। টিপকাই নামৰ জাহাজৰ সৈতে মা কমলা নামৰ নাৱেৰে সংঘৰ্ষ হৈছে। নিমাতী ঘাটৰ পৰা কমলাবাৰীমুখী আছিল নাওখন। উদ্ধাৰ অভিযানৰ বাবে তৎপৰ হৈ আছে SDRF, NDRFৰ বাহিনী। এতিয়াও বহু উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈছেগৈ। আমাৰ সাংবাদিকেও জনাইছে তাতে বহু এটা করুণ পৰিৱেশৰ সৃষ্টি হৈছে। বহুতে অভিযোগ তুলিছে। বহু ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ওপৰত বহু অভিযোগ আছে। তেওঁলোকৰ পূৰ্বৰে পৰাই অভিযোগ আছে। মাজুলীৰ ভৰা লুইটত কেনেকৈ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পালে, যাত্ৰী ভৰ্তি নাৱেৰে জাহাজৰ মুখামুখি কেনেকৈ হ'বলৈ পালে, তাকো লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। ক্ষোভ উজাৰিছে মাজুলীবাসীয়ে। এতিয়া তেওঁলোকে কৈছে তেওঁলোক নাওখনত থকা 120 গৰাকীকৈ যাত্ৰী 15 গৰাকী তেওঁলোকে যদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বহু কেইগৰাকী লোক ডুবি যোৱাৰ তেওঁলোকে আশংকা ব্যক্ত কৰিছে। তেওঁলোকে কৈছে সুৰক্ষিত নহয় এতিয়া তেওঁলোকৰ নাৱেৰে যাতায়াত বা নৌকাৰে যাতায়াত তেওঁলোকৰ সুৰক্ষিত নহয়, কাৰণ আভ্যন্তৰীণ জল পৰিবহণৰ ইয়াত হেমাহিৰ অভিযোগ তুলিছে তেওঁলোকে। টিপকাই নামৰ জাহাজখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পাছত বা মা কমলা নামৰ নাৱেৰে সংঘৰ্ষ হোৱাৰ পিছত নিমাতী ঘাটৰ পৰা তেওঁলোকে যে কমলাবাৰীৰ মুখলৈ গৈ আছিল, তেতিয়া এগৰাকী পুৰুষ মহিলা থকাৰো কথা উল্লেখ কৰিছিল আমাৰ সাংবাদিকে। তেওঁলোকৰ পুৰুষগৰাকী সেই নাওখনত, যিখন দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখনত গৈছিল, আৰু মহিলাগৰাকী থাকি গৈছিল পাৰত। আমাৰ হাতত মন্তব্য আহিছে, আমি শুনাই লৈছোঁ এই মুহূৰ্তত। চাবলৈ গৈছিলে আজি 4টা বজা পাৰ হৈ আহোঁতে আমি বৰাইলৈ ফোন কৰিলোঁ। চিঞৰ-বাখৰ হৈছে, বৰাইজে ৰিচিভ কৰিলে। চিঞৰ-বাখৰ হৈছে, কি হ'ল জোন কোৱাচোন, জোন কোৱা। কৈছে জান তলত সোমাল বুলি চিঞৰিছে। মই তেতিয়াতো তুফান আহিছোঁ। এতিয়া বৰাইজনীয়ে কৈছে মোক একো গাড়ী চাই মই কাম না, মোক মানুহটো উদ্ধাৰ কৰি দিয়ক। মই সিমানলৈকেহে জানো, মই কি কৰিম। মই আমাৰ সিহঁতৰ ঘৰত কি হৈছে মই অকণো ধৰিব নাই। সিহঁতেতো এতিয়া নিউজ চব গম পাই গ'ল। লোৱাৰ মতে দুটা, এটা গুৱাহাটীত থাকে, সি CID অফিচাৰ কৰে। বহুত নিৰ্মম ঘটনা। সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। যিসকল প্ৰত্যক্ষদৰ্শী তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মাজুলীৰ ভৰা লুইটত হোৱা দুৰ্ঘটনাৰ পাছতে তেওঁলোকে শোকাবহ দুৰ্ঘটনাটোৰ পাছতে সকলো এতিয়া অতিষ্ঠ হৈ পৰিছে। আভ্যন্তৰীণ জল পৰিবহণৰ ওপৰত তেওঁলোকে পুনৰবাৰ অভিযোগ উত্থাপন কৰিছে। কিয় হ'বলৈ পালে এনে দুৰ্ঘটনা? কাৰ হেমাহিৰ বাবে হ'ল এই দুৰ্ঘটনা? কোনে নিয়ন্ত্ৰণ কৰিছিল? তাকো লৈ প্ৰত্যেকে অভিযোগ উত্থাপন কৰিছে। যাত্ৰী ভৰ্তি নাৱেৰে জাহাজৰ মুখামুখি সংঘৰ্ষ হোৱাৰ খবৰ আমি দেখুৱাই আহিছোঁ। বৰ্তমানলৈকে 15 গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, কিন্তু তাৰ ভিতৰতে আছিল 120 গৰাকীকৈ যাত্ৰী আছিল জাহাজখনত, আৰু তাৰে 15 গৰাকীক NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে। উচ্চপদস্থ বিষয়াসকল উপস্থিত আছে তাতে। তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আমি ক্ষণে ক্ষণে আমি প্ৰতিটো আপডেট জনাই আছোঁ নিউজ 18ৰ দৰ্শকক। ভৰা লুইটত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ সবিশেষ আমি জনাই আছোঁ। আমি জনাম টিপকাই নামৰ জাহাজখনৰ সৈতে হৈছিল মা কমলা নামৰ নাওখনৰ সংঘৰ্ষ। নিমাতী ঘাটৰ পৰা কমলাবাৰীমুখী আছিল নাওখন। এতিয়াও SDRF আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। তাতে প্ৰতিক্ৰিয়া লৈ আছে, অভিযোগো আছে প্ৰত্যেকৰে। কেনেধৰণে সংঘটিত হ'ল তাৰ প্ৰতিক্ৰিয়া ল'বলৈ সাংবাদিক আমাৰ উপস্থিত আছে। তেওঁলোকে প্ৰতিপলে দেখুৱাই আহিছে। নিউজ 18ৰ দৰ্শকক আমি পোনপটীয়া সম্প্ৰচাৰো দেখুৱাই আছোঁ এই মুহূৰ্তত। কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে তাৰ বিষয়েও জানিব পৰা গৈছে। যিসকল 15 গৰাকীকৈ যাত্ৰীক উদ্ধাৰ কৰা হৈছে, সেই উদ্ধাৰকাৰী যাত্ৰীসকলে বৰ্ণনা কৰিছে, শিহৰণকাৰী বৰ্ণনা। সকলো ভীতিগ্ৰস্ত হৈছে আৰু বহুতো লোক ডুবি থকাৰ আশংকা কৰিছে, ব্ৰহ্মপুত্ৰত বুৰ যোৱাৰ আশংকা কৰিছে। তেওঁলোককো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। যিহেতু ভদিয়া বান এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাৰে বাঢ়ি উঠিছে, আৰু তেনেকুৱা এটা সময়ত উদ্ধাৰ কাৰ্যও নিশ্চয় অতি সহজ নহ'ব, সৰল নহ'ব। কিন্তু NDRF আৰু SDRF বাহিনীয়ে অব্যাহত ৰাখিছে সেই অভিযান। 120 গৰাকীৰ 15 গৰাকীক উদ্ধাৰ কৰিছে। 105 গৰাকী এতিয়াও সন্ধানহীন হৈ আছে। আমি প্ৰতিটো সময়ৰ আপডেট জনাই আছোঁ কেনেকৈ ভৰা লুইটত সংঘটিত হ'ল এই ভয়ংকৰ নাও দুৰ্ঘটনা। আৰু দুৰ্ঘটনাটোৰ পাছতে এগৰাকীকৈ উদ্ধাৰ কৰা হৈছে। কেইগৰাকী শিশু আছিল নে কেইগৰাকী ইমান মহিলা আছিল, কিমানগৰাকী পুৰুষ আছিল, সেয়াও সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিকৰ পৰা। যিহেতু নেটৱৰ্কৰ অসুবিধা বুলি তেওঁ কৈছে, নেটৱৰ্কৰ অসুবিধাৰ বাবে সেই মুহূৰ্তৰ পৰা তেওঁলোকে আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব পৰা নাই যদিও তেওঁলোকৰ আমি সবিশেষ আপডেটসমূহ জানিবলৈ চেষ্টা কৰি আছোঁ। আমি জনাম যে এই মুহূৰ্তত মাজুলীৰ ভৰা লুইটত হোৱা ভয়ংকৰ দুৰ্ঘটনাই ৰাজ্য কঁপাই গৈছে। 120 গৰাকীকৈ যাত্ৰী আছিল, কেৱল 15 গৰাকীকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও 105 গৰাকীকৈ যাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত আছে, বুঢ়া লুইটৰ বুকুত আছে। তেওঁলোকক উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা। NDRF SDRF বাহিনীয়ে আছে, উচ্চপদস্থ বিষয়া প্ৰশাসনৰ লোক জগৰীয়া কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক। কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে? ভৰা লুইটত এনে ভয়ংকৰ ঘটনা কাৰ বাবে সংঘটিত হ'বলৈ পালে? কাৰ দুখ?
নাওখনৰ নে জাহাজখনৰ তাকো লৈও এতিয়াও যথেষ্ট কৌতূহল আছে প্ৰত্যেকে প্ৰশ্ন অৱতাৰণা কৰিছে অভিযোগ প্ৰতি অভিযোগৰ মাজেৰে চলি আছে এনে ঘটনা পৰিঘটনা টিপকাই নামৰ জাহাজখনৰ সৈতে আমি জনাইছো মা কমলা নামৰ নাওখনৰ সংঘৰ্ষ হৈছিল আৰু সংঘৰ্ষৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হৈছে যে শোকাবহ ঘটনাই এতিয়া মৰ্মান্তিক কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক এতিয়া শোকাহত হৈ পৰিছে তেওঁলোক আশ্বস্ত কৰিব পৰা নাই কোনো সকলোৱে চাই আছে SDRF NDRFৰ মুখলৈ যে সকলে উদ্ধাৰ কৰিবলৈ গৈছে তেওঁলোক উভতি অহালে বাট চাইছে কাক উভতাই আনিব পাৰিছে জীৱনতে কিমানগৰাকী উদ্ধাৰ কৰা হৈছে কিন্তু এতিয়ালৈকে যিসকলক উদ্ধাৰ কৰিব পৰা যোৱা নাই 105 গৰাকীকৈ যাত্ৰীক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা যোৱা নাই তেওঁলোকক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ লগতে মাজুলীবাসী এতিয়া সুৰক্ষিত অনুভৱ কৰা নাই নৌকা বিহাৰ কৰাত বা তেওঁলোকে নাৱেৰে চলাচল কৰাত এতিয়া সুৰক্ষিত নহয় বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে বহুবাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই গাফিলতিৰ কথা সংবাদ মাধ্যমৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰেও তেওঁলোকে জনাই আহিছিল বুলি তেওঁলোকে খুব উজাৰিছে কিন্তু তাৰ পিছতো তেওঁলোকে কাণসাৰ দিয়া নাই এনে ডাঙৰ ঘটনাৰ বাবে ৰৈ থাকে নেকি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ বা বিভাগটোৱে টকা পইচাৰ লেনদেন কৰি তেওঁলোকে কিছু চিনাকি থকা মানুহক এই নাওসমূহ দি আহিছে বুলিও তেওঁলোকে অভিযোগ কৰিছে যাৰ ফলত এনে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে অঞ্চলবাসী মাজুলীবাসীয়ে আমি জনাইছো পুনৰ এবাৰ 15 গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 120 গৰাকী আছিল নাওখনত খন্তেক সময়ৰ পাছতে আমি আৰু জনাব পাৰিম যে এতিয়ালৈকে কেইগৰাকীক উদ্ধাৰ কৰিছে বা কিমান গৰাকীক সক্ষম হৈছে SDRF NDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ 120 গৰাকী যাত্ৰীৰ ভিতৰত কিমান আছিল পুৰুষ মহিলা ইত্যাদি কথা আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম নিউজ 18ৰ দৰ্শকক শেহতীয়া খবৰ আমি জনাইছো পুনৰ এবাৰ ইয়া মাজুলীৰ ভৰা লুইটত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰী ভৰ্তি নাৱেৰে জাহাজৰ মুখামুখি সংঘৰ্ষ হৈছিল যাৰ ফলত নাওখনত 120 গৰাকীকৈ যাত্ৰী আছিল তাৰে 105 গৰাকী এতিয়াও সন্ধান নাই তেওঁলোক বুঢ়া লুইটৰ বুকুতে আছে নাওখন যেহেতু ডুবি গৈছে বুলি কৈছে নাওখনে খুন্দাৰ লগাৰ লগে লগে তাত থকা গাড়ী মটৰচাইকেল ইত্যাদিবোৰ ডুবি গৈছে অৰ্থাৎ তাত থকা 105 গৰাকীকৈ যাত্ৰীও ডুবি যোৱাৰ আশংকা কৰা হৈছে কিন্তু তেওঁলোক কেনে অৱস্থাত আছে সেয়া এতিয়ালৈকে জানিব পৰা যোৱা নাই 15 গৰাকীকৈ যাত্ৰী ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF NDRF বাহিনীয়ে কিন্তু পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ দেখুৱাই গৈ থাকিম যে কিমান কেইগৰাকী যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল দিনটোৰ এটা অতি শোকাবহ ঘটনা বিয়লি সংঘটিত হোৱা এই ঘটনাই এতিয়া মৰ্মান্তিক কৰি পেলাইছে সমগ্ৰ ৰাজ্যবাসীক এই দৃশ্য দেখুৱাইছে নিউজ 18ত এক্সক্লুচিভ দৃশ্যাৱলী এইদৰে তেওঁলোকে পাৰলৈ উঠি আহিবলৈ চেষ্টা চলাইছে